হেল্ল' বন্ধুসকল, নতুন এটা ভিডিঅ' লৈ আজি আকৌ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো ৰাতিপুৱা আহি পাই গৈছোঁ বালুঘাট। তো এইটো মোৰ বন্ধু জনাৰ্দন বড়ো। আপোনালোকে চাগে দেখিয়েই মোৰ ফেচবুক পোষ্ট হওক চবতে চাগে দেখেই ইয়াক। তো ই মোৰ বহুত বেছি ভাল ফ্ৰেণ্ড। তো আজি ৰাতিপুৱাই ভাবিছোঁ ক'ৰবাত ওলাই যাওঁ। সদায়তো ডিউটিয়ে কৰি থাকোঁ, তো আজি ছানডে। তো আজি গোটেইকেইটা দুইটা অলপ ওলাই যাওঁ। তো প্ৰথমে ভাবি আছিলোঁ ক'ত যাওঁ, একো ডিচিশ্যন হোৱা নাছিলে। তাৰপিছত এতিয়া জাষ্ট তাক লগ পালোঁ। তো এতিয়া আমি ডিচাইড কৰিলোঁ যে এটা জেগাত গৈ আছোঁ, কিন্তু ক'ত যাম এতিয়াই নকওঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো আপোনালোকে গম পাব আমি ক'লেই গৈছোঁ। আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোক সকলোকে দেখাই যাম আমি ক'ত যাওঁ, ক'ত কি কৰোঁ, ক'ত কি খাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদিহে ভিডিঅ'টো ভাল পায় আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মিষ্টাৰ জনুৱে এতিয়া তাৰ হেলমেটটো সি ছেট আপ কৰি আছে। এতিয়ালৈকে তাৰ ছেট আপ কৰি হোৱাই নাই। আৰু তাৰ চেনেলৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। ল'ৰাৰ বহুত ছাবস্ক্ৰাইবাৰ্ছ আছে, বহুত ফেমাছ ল'ৰা। গতিকে আপোনালোকে হেণ্ডচাম গতিকে আপোনালোকে দেখিবলৈ পাব অলপ পিছতেই। তো ফাইনেলি আমি আহি পলাশবাৰী পাই গৈছোঁহি। আমি ৰাস্তাত আহি থাকোঁতে ডিচাইড কৰিলোঁ যে নাই আজি আমি চান্দুবিলৈকে যাওঁ, কাৰণ ময়ো আগতে গৈ পোৱা নাই, কিন্তু জনো আগতে গৈছে বোলে এবাৰমান। তো এবাৰ নহয়, 3-4 গৈছোঁ শ্বুটিঙৰ কামত। অ'কে, মিছন চাইনাৰ শ্বুটিঙৰ টাইমত গৈছিলোঁ। অ'কে, তাৰপাছত জুবলিবাৰ কিবা মাটিটো এলবামৰ টাইমত গৈছোঁ। অ'কে। তাৰমানে এই পিকনিকতো গৈছোঁ দুবাৰ তিনিবাৰ মান গৈছে। গতিকে এই ৰাস্তাটো তথাপিও ৰাস্তাটো ভালকৈ চিনি নাপায়। ইমান ধুনীয়া ঠাণ্ডা লাগিছে, ইমান ধুনীয়া পৰিৱেশ। বা এতিয়া আমি লাহে লাহে চান্দুবিৰ ভিতৰলৈ সোমাই গৈ আছোঁ। ইমান ধুনীয়া লাগিছে পৰিৱেশটো, ইমান ঠাণ্ডা। জনো, ইয়াত দেখোন বিছনা এখন দি দিলে শুই যাব পাৰি আৰামত। বা জংঘল চাৰিওফালে। খুৰা ভালে আছে? গাঁৱৰ মানুহক এনেকৈ মাতি বিৰাট ভাল লাগে, কাৰণ তেওঁলোকৰ যোনটো ৰেছপন্স দিয়ে। আৰু মই জানো ধুনীয়া ভাত খোৱা টাইমটো হৈছে, কেইটা বাজিছে? 1:13। গতিকে ধুনীয়াকৈ ভাতটো খোৱা সময় হৈছে। ইয়াতে দেখোন কাৰোবাৰ ঘৰত ভাতটো আমি খাই যাব পাৰোঁ। ইয়াত চাগে বজাৰ বহে ন জানো? বজাৰ বহে, ধুনীয়া দেওবাৰে নবহে। এতিয়া বজাৰ, এইফালে এইখিনি বজাৰ আছে। তো এতিয়া ৱাও, ইমান ধুনীয়া পৰিৱেশটো। হাতী ওলাই নেকি? ৰাম, আপোনাৰ বোম চোম লৈ আহিছা নাই লগত? ফুৰাব লাগিব নহয়। मेरा दिल कहीं दूर पहाड़ों में खो गया। ঐ জনু, হেল্ল' পলি, আহা। পলাইছে মোক দেখিবি। এইটো তাৰ কাৰণে আমাৰ নাম কি বাইদেউ ইয়াৰ? পাপলু। এইটো পাপলুক খুৱাবৰ কাৰণে এটা বিস্কুট লৈ লৈছোঁ। তো পাপলুক খুৱাওঁ, সি মোক দেখি পলাইছে। তো তাক অলপ মৰম কৰিলে সি চাগে ভাল পাব। বাইদেউ এইটো কিমান? 20 টকা। 10 টকা। পাপলু পাপলু সি একচুৱেলি ভয় খাই আছে। তাৰ ভয়টো প্ৰথমে মাৰিব লাগিব। ক'ত পলাইছ? শুঙিলো হিয়া। পাপলু খা। এতিয়া খাইছেই। দূৰলৈ আহিছোঁ কাৰণে সি এতিয়া খাইছে। সি ভয় খাই আছে আমালৈ, হয়নে জানো? চলো, বাই বাই পাপলু, বাই বাই। আহিছোঁ বাইদেউ। দাদা 20 টকা এণ্ট্ৰি ফিজ ন? কি কৈছে? তো ইয়াতে সোমাবৰ কাৰণে এণ্ট্ৰি ফিজ দিব লাগে। এণ্ট্ৰি ফিজটো দি ল'লোঁ। এণ্ট্ৰি ফিজটো দিয়াৰ পিছত এতিয়া সোমাই গৈ আছোঁ আমি। একচুৱেলি গাঁৱৰ চবফালে চব মানুহ আছে এইফালে, আৰু গাঁৱৰ পৰিৱেশ খুবেই ভাল লাগিছে। কাৰণ তো জানেই গাঁৱৰ মানুহবিলাক খুব চিম্পুল। তো আহি পাই গ'লোঁ। ইয়াত বহুত মানুহ আজি, চবফালে গাড়ী, বাইক চব আহিছে। বহুত ধুনীয়া লাগিছে।
আৰু এয়া এইখিনিতে খুৰাই কিবা বেছি আছে, এয়া একদম লোকেল। অ' খুৰা একদম লোকেল চাগে ন এইবিলাক? তো ফাইনেলি আহি পালোঁ চান্দুবি। তো ইয়াতে ইমান ধুনীয়া বিল এখন আছে, সেইফালে আছে আপোনাৰ ৰিজৰ্ট এখন, চান্দুবি লেক হয় এইটো, তাকেতো। তো এইটো দেখিবলৈ পাইছে আপোনালোকে, ইয়াত বহুত নাও আছে, য'ত নাওবিলাক লৈ, তো এই নাওবিলাক দেখিবলৈ পাইছে, এই নাওবিলাক লৈ আপোনালোকে সেইফালে সেইখিনিত ৰিজৰ্ট এখন আছে, তো তালৈ আপোনালোকে যাব পাৰে। দোকান চোকান আছে ইয়াত, ধুনীয়া ট্ৰেডিশ্যনেল বস্তু আপোনালোকে এভৰিথিং পাব। তো বহুত বেছি ভাল লাগিছে নে কি জানো? মজা। আৰু লেকটো যে চান্দুবি লেক, নাৱত তুমি অহা যোৱা কাৰণে মানে যদি তুমি অকল যোৱা, অ'কে, গৈ পেলাই তুমি এনেও আহিবই লাগিব, তো সেইকাৰণে অহা যোৱা মাত্ৰ 100 ৰুপিজ। অ'কে, লাইফ জেকেট আছে, লাইফ জেকেট পিন্ধাই দিব। অ'কে, মানে পাৰ পাৰ্চন 100 ৰুপিজ নেকি? পাৰ পাৰ্চন 100 ৰুপিজ অহা অ'কে অ'কে। তো আমি ইয়াৰ পৰা ট্ৰাই কৰিম, আমি সুধিম অলপ পিছত গৈ পেলাই যে আমি যাব পাৰিম নেকি। গৈ পাৰ পাৰ্চন 100 ৰুপিজ বুলি কৈছে জনুৱে। মানুহ গৈ আছে। অ'কে, আমি যাব পাৰিম। সেইফালে মানুহ আহিও আছে বাৰু, বিৰাট ভাল লাগিছে। ইমান ধুনীয়া এটা পৰিৱেশ নেচাৰৰ মাজত। আৰু আপোনালোকেতো জানেই মানে কি আৰু, মানুহে আজিকালি মানে যান্ত্ৰিকতাটো বেছি হৈ গৈছে, চব বিজি থাকে, নিজৰ মানে স্কুল অফিচ এভৰিথিং চব বিজি থাকে, কিন্তু তথাপিও মানে সপ্তাহটোত এদিন হ'লেও এনেকৈ ওলাই আহিলে ফেমিলিৰ লগত হওক বা লগৰ লগত হওক বিৰাট বেছি ভাল লাগে, মাইণ্ডটো ফ্ৰেছ হৈ যায়। তো আমাক ফ্ৰেছ মাইণ্ড এটা বিৰাট বেছি দৰকাৰ আজিৰ যুগত, এই যান্ত্ৰিকতাৰ যুগত। কাৰণ কিয় আজিকালি মানুহৰ টেনশ্যন, প্ৰেছাৰ এভৰিথিং ইমান মানে বেমাৰ আজাৰে মানুহক হেৰি কৰিছে। মানে এই বেমাৰ আজাৰবিলাকৰ পৰা আঁতৰিবৰ কাৰণে বা আপোনালোকে টেনশ্যনবিলাকৰ পৰা আঁতৰিবৰ কাৰণে এনেকৈ নেচাৰৰ মাজত এদিন এনেকৈ ওলাই আহিব পাৰে, বিৰাট বেছি ধুনীয়া লাগে। তো এতিয়া লৈ ল'লোঁ ইয়াতে টিকেট নাৱৰ কাৰণে। তো তেওঁলোকে 20 মিনিট ইয়াতে ঘূৰাব বোলে এনেকৈ। তো আমি দুজন, মই আৰু জনুৰ কাৰণে দুটা লৈ লৈছোঁ। তো পাৰ পাৰ্চন 100 টকা। গতিকে এতিয়া যাওঁ। তো এতিয়া গৈ আছোঁ, এইখন আমাৰ নাও ন জনু? এইখন নে? এইখনেই বুলি কৈছে। তো এইখনতে আমি যাম। তো জনু উঠিব, জনু উঠি যোৱা, ধৰিব লাগিব, ভয় খাইছে আমাৰ জনুৱে, ভয় খাইছে বোলে। তো জাপি আমি লৈ লৈছোঁ। জাপিটো হ'লে মানে কি ৰ'দৰ পোহৰটো অলপ কমাই পৰিব আৰু ভাল লাগিব, ফটো চটো ভাল হ'ব। তো জাপি এয়া দাদাই জাপি আনি দিছে, তো আমি জাপি লৈ লৈছোঁ। পিন্ধা জনু, পিন্ধা। তো এয়া জাপি পিন্ধি লৈছোঁ। এতিয়া জাপি পিন্ধি পেলাই যাম আমি, এইখন আমাৰ নাও, গতিকে এপাক ঘূৰি আহোঁ। তো এতিয়া গৈ আছোঁ নাৱত আমি। এয়া দেখিবলৈ পাইছে, এয়া মোৰ ফ্ৰণ্টত মিষ্টাৰ জনু। তো জনু ওলাইছে। তো এতিয়া গৈ আছোঁ, ইমান ধুনীয়া লাগিছে। অঁ, জাপিটো পিন্ধিব লাগিব ন? অ'কে অ'কে। অঁ, এতিয়া গৈ আছোঁ, জাপিটো পিন্ধি ল'লোঁ, ইমান ধুনীয়া লাগিছে। এয়া দেখিবলৈ পাইছে, ইয়াতে পাপনদাৰ এটা গান আছে বিৰাট ভাল লাগে। ধোৱে ধোৱে নৈ কি কথা পাতিছে, মনে অকলে অকলে কাৰ কথা ভাবিছে। জনু, কাৰ কথা ভাবিছা অকলে অকলে? হা, কাৰ কথা ভাবিছা? আমাৰ জনু পুৰা একদম ই পুৰা ফটো তোলাত বিজি। তো এতিয়া ঘূৰি ঘূৰি আহি আমি লাষ্টত এই ৰিজৰ্টখনৰ ওচৰ পাইছোঁহি। এইখন আপোনালোকে দেখিবলৈ পাইছে, এইখন ৰিজৰ্ট হয় একচুৱেলি, ঠিক আছে। তো মানুহে এনেকৈ নাৱেদি আহি পেলাই ৰিজৰ্টখনত যদি যাব বিচাৰে তেওঁলোকে সেইখিনিত নমায় ৰিজৰ্টত। তো দাদা, ইয়াত ৰিজৰ্টখন এইখনত মানে প্ৰাইচবিলাক কেনেকুৱা, ধৰক দামবিলাক? হা, গম নাপায় ন? অ'কে, আপোনালোকে খালি নমাই দিয়ে। তো নমাবৰ কাৰণে কিমান টকা লয়? 100 টকাই লয়। অ'কে, আকৌ যাওঁতেও 100 টকা নালাগে? তাৰমানে 100 টকাত আপুনি ইয়াত থৈ পেলাই, অ'কে, আপ ডাউন আৰু, ঠিক আছে। গতিকে ৰিজৰ্টখন বিৰাট বেছি ধুনীয়া আৰু মজা লাগিব ইয়াত। আৰু আপোনালোকে এবাৰ পৰিৱেশটো চাওক, কি ধুনীয়া কি ধুনীয়া। এইফালে আমাৰ ইয়াত দাদা, মই দাদাক সুধিছোঁ, দাদা আপোনালোকৰ ইমান ধুনীয়া পৰিৱেশ এটাত সদায় এনেকৈ নাও চলাই থাকে, আপোনালোকৰ সদায় এনেকৈ ফুৰি থাকিব মন নাযায়নে? আপোনালোক অ'কে অ'কে, আপোনালোকৰ এনেও আপোনালোকৰ ডেইলি কৰি হেৰি এনেকৈ ঘূৰিবই লাগে, গতিকে আমনি লাগি যায় চাগে। অ'কে, কিন্তু আমাৰ কিন্তু বহুত বেছি ভাল লাগিছে আজি, ইমান এটা ধুনীয়া পৰিৱেশ নেচাৰৰ মাজত, আৰু ফাৰ্ষ্ট টাইম আজি এনেকৈ নাৱত গৈ আছোঁ। তো অ' বাইদেউ, মাছ পালেনে? কি মাছ পালে? অ', এতিয়া গৈ আছে আৰু ঘৰত খাবগে নে বেচিব? ক'ত বেচিব, ক'ত? মই লৈ যাম, কওক। আচ্ছা আচ্ছা আচ্ছা, যাওক যাওক যাওক।
চ' আমাৰ নাৱৰ যাত্ৰা এতিয়া শেষ হ'ল। তো এতিয়া চানডুবিৰ পৰা আমি ওলাই আহিলোঁ। তো এতিয়া আহিছোঁ আমি খাইচাং। তো ইয়াতে আমি খানা চানা খাই লওঁ। তাৰপিছত খানা চানা খোৱাৰ পিছত আমি ঘৰলৈ বুলি ৰাওনা হ'ম আৰু। তো আমাৰ ভাত আহি পাই গ'ল এতিয়া। এয়া দেখিবলৈ পাইছে, এইটো হৈছে পাতত দিয়া ভাত আৰু এয়া পাপৰ দিছে। ইমান ধুনীয়া ভেজ থালি এটা দিছে তেওঁলোকে। আৰু এয়া আমাৰ জনাৰ্দনৰ। তো জনাৰ্দনে কি দিছে অৰ্ডাৰ? মই দিছোঁ হেৰি চুঙাত দিয়া গাহৰি। ই দিছে চুঙাত দিয়া গাহৰি আৰু মই দিছোঁ মাছৰ টেঙা। তো বিৰাট ভাল লাগিছে ডিছটো দেখিবলৈ। তো একদম পুৰা পিয়'ৰ আৰু নেচাৰেল বস্তুত তেওঁলোকে হেৰি কৰিছে ন। এয়া আমাৰ জনাৰ্দনৰ চুঙাত দিয়া গাহৰি। তো জনাৰ্দন মুখত পানী আহি গৈছে চাগে। তো জনাৰ্দনৰ চুঙাত দিয়া গাহৰি। তো সি বিৰাট বেছি ভাল পায় বোলে। তো সি এতিয়া সেইটো খাব আৰু মোৰ কুচিয়াটো আহি আছে। তো কুলো নজনো একদম বেছি ভাল লাগিছে পাতত দিয়া ভাত। তো উলিয়াই লওঁ। মাজতে দি লৈছোঁ। আইটেম বহুত, তাতখনত জাগাই নাই মানে একেবাৰে। আৰু এনেকৈ হাঁহি ধেমালিৰে খাই বৈ গোটেই দিনটো পাৰ কৰিলোঁ অতি সুন্দৰভাৱে। বিৰাট বেছি ভাল লাগিলে আৰু আশা কৰোঁ নেক্সট সপ্তাহত আকৌ এটা পুনৰ নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিব পাৰোঁ। আৰু আশা কৰিছোঁ আপোনালোকে চাগে ভিডিঅ'টো চাই ভাল পায়। আৰু আপোনালোক সকলোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।